নমস্কাৰ সকলোকে মই তুলিকাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, আমাৰো ভালে। মোৰ ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে শেষলৈ চাব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। আৰু এতিয়া বাজিল 8টা আৰু বাবু শুলে, বাবু খুৱাই থলোঁ। এয়া বাবু শুলে আৰু আমি ৰাতিপুৱা ভাত পানী খাই ৰাতিপুৱা আজি আমি 12টা মানতে খালোঁ ভাত। ৰাতিপুৱা খোৱা নাই, ৰাতিপুৱা এনে কিবা কিবি খালোঁ। আৰু এয়া কাপোৰ দেখিছেনে বিচনাত। আৰু আজি আমি মোৰ দেৰিয়ে হ'ল আজি ভিডিঅ'টো ষ্টাৰ্ট কৰাত, কিন্তু আজি বহুত কাম আছিল। এইটো কাৰণত মই ভিডিঅ'টো সোনকালৰ পৰা ষ্টাৰ্ট কৰিব পৰা নাই, ভাবিলোঁ এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। আৰু আজি আমি যাম গুৱাহাটী, আৰু ভিডিঅ'টো গুৱাহাটীত মই ক'ত যাওঁ, কি কৰোঁ চাই থাকিব, ক'ত ফুৰিব যাওঁ আপোনালোকক গোটেইখিনি দেখাম। চাই থাকিব মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ। এতিয়া আমি যাব ওলাইছোঁ। এতিয়া বাজিল 4টা, দেৰিয়ে হ'ল, কিন্তু মিষ্টাৰ কামৰ পৰা আহি পোৱা নাছিল, সেইটো কাৰণত অলপ দেৰি হ'ল। এয়া আমি ওলাইছোঁ আৰু বিচনা চাদৰ এনেকৈ থৈ দিছোঁ। ক'ৰবাত গ'লে এনেকৈ থৈ দিওঁ মই, নহ'লে আৰু কিবা পৰিবও পাৰে ওপৰত, সেইটো কাৰণত মই এনেকৈ থৈ দিওঁ। আৰু আমাৰ বাবু ওলাইছে, ময়ো ওলাইছোঁ। আমি যাওঁ আৰু যাই পাই কাপোৰযোৰ সলাই ল'লোঁ। আৰু বাবু লগ পাই খেলি আছে, বহুত ভাল পাইছে সি। আৰু মই আহিছোঁ গুৱাহাটীৰ মোৰ ভণ্টি এজনীৰ ঘৰত। তাই বাবু এটা জন্ম পাইছিল, আজি এমাহ হ'ল। এইটো টিকলা বাবুটো, আৰু তাৰে আজি পাৰ্টি আছিলে এমাহ হোৱা, তাতে গৈছোঁ মই ভণ্টিজনীৰ ঘৰত। আৰু এয়া আমাৰ পিছফালে মিষ্টাৰ বাবুক ৰখাই আছে, ই খেলিব যায়, দৌৰি থাকে, সেইটো কাৰণত। আৰু এইটো টিকলা বাবুটো শুই আছে আমাৰ, এয়া শুই আছে। আৰু এইজনী হৈছে ভণ্টিজনী, তাই নাচিছে। বাবুহঁতে খেলি আছে, দৌৰা দৌৰি, ইফালৰ পৰা সিফাল, ইফালৰ পৰা ইফাল, এনেকৈ। এয়া পিছদিনা ৰাতিপুৱা, মই যোৱাকালি ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ, সেইটো কাৰণত। আৰু এয়া ৰাতিপুৱাৰ ভাত গোটেইকেইটাই খাই আছে, ভণ্টিৰ হাজবেণ্ড, ভণ্টিৰ জায়েকজনী আৰু মই বাবুক খুৱাই আছোঁ। মই ভাত খোৱা নাই, কাৰণ মই আজি যাব খুজিছোঁ মন্দিৰত। বাবুৰ নামত এখন শৰাই আছে, এয়া মই মন্দিৰত যাবলৈ ওলালোঁ। এয়া বাবুৰ নামত এখন শৰাই আছিল। বাবু জন্ম পাওঁতে মই শৰাইখন দিম বুলি ভাবিছিলোঁ, কিন্তু সি সৰু থকাই মই গুৱাহাটী অহা নাছিলোঁ, সেইটো কাৰণত মই শৰাইখন দিয়া হোৱা নাছিল। এয়া আহি পালোঁৱে আমি, মই এইখিনি খোজকাঢ়ি আহিছোঁ, ৰাস্তাটো বহুত। আহি পাই মই শৰাইখন পাতি আছোঁ এতিয়া, আৰু শৰাইখন মই আলহীয়ে ঘৰত পাতি আছোঁ ইয়াত। আৰু মন্দিৰটো পাহাৰৰ ওপৰত। এয়া মই শৰাইখন পাতি হ'ল, এতিয়া যাব ওলাইছোঁ শৰাইখন লৈ। পাহাৰত আছে মন্দিৰটো, এয়া মন্দিৰটো। শৰাইখন দিলোঁ, আপোনালোকক অলপ দেখালোঁ। এয়া মই শৰাইখন দিলোঁ, চাকি গছি ধূপ এনেকৈ লগাই দিলোঁ, তেওঁৰ ওচৰত দিলোঁ। এয়া মন্দিৰটো, ভাবিলোঁ অকণমান মন্দিৰটো চাৰিওফালটো আপোনালোকক দেখাই দিওঁ। পাহাৰৰ মাজত হয় মন্দিৰটো, এইটো শিৱ মন্দিৰ হয়। এয়া চাৰিওফালে পাহাৰ, আৰু চাৰিওফালটো গছ গছনি, বহুত ভাল লাগে, চাৰিওফালটো সেউজীয়া। এয়া তুলসী কল আৰু বেলগছ এইবিলাক আছে এইটো ফালত, আৰু এইফালে পাহাৰ আছে এইফালে, বহুত ভাল লাগে। আগতে মই আহিছোঁ এইটো মন্দিৰত বহুতবাৰ, বাবু নোহোৱাতে। এতিয়া বাবুক লৈ আহিলোঁ, এবাৰ বাবুৰ নামত শৰাইখন আছিলে।
এতিয়া শৰাইখন ভাঙিলোঁ আৰু মই এনেকৈ তলত পাহাৰৰ তলত নামি আছোঁ। এয়া বাবু আৰু মিষ্টাৰ আৰু আমি আহি আছোঁ আমাৰে আলহীৰ ঘৰত আহিছোঁ। আৰু কেইখনমান ফটো দিছোঁ মই মন্দিৰত উঠা ফটো কেইখন কেনেকুৱা হৈছে জনাবচোন। এয়া গধূলি মই তাৰ পৰা আহি আকৌ ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু এয়া গধূলি 7টামান বাজিছে আৰু মই বাবুক ভাত খুৱাইছোঁ। মই কালিৰ ভিডিঅ'টো দেখুৱাব নোৱাৰিলোঁ আপোনালোকক গোটেই আৰু শেষ কৰিব নোৱাৰিলোঁ কালিৰ ভিডিঅ'টো, সেইকাৰণে আজিও মই অলপ ভিডিঅ' কৰিলোঁ, কেইটামান ক্লিপ দেখুৱালোঁ আপোনালোকক মন্দিৰত যোৱা। তাৰ পৰা আহি মই আৰু বেলেগ একো ভিডিঅ' কৰিব নোৱাৰিলোঁ, বাবু শুলে। আৰু কালিৰ ভিডিঅ'টো মই এতিয়াই শেষ কৰিব খুজিছোঁ এইফালে, আৰু নতুন ভিডিঅ'ৰ সৈতে লগ পাম।